হাই আমি আজি ককা ঘৰত গৈ আছোঁ বাইক লৈ যাম মা মই চলাম মা একেবাৰে গৈ পাই দেখুৱাম এয়া ককা ঘৰত পালোহি ভাইটিয়ে মোবাইল চাই আছে যাওঁ ভাইটি এয়া মাহী পাই পিনি কাম কৰিছে ইজনী চাইছানে পিনে এয়া ককাই দাংবডি ছিঙি আনিছে তামোল আনিছে লগত একো নাই এয়া ককাহঁতৰ ঘৰত থকা এনেই ফুল কেইজোপামান মানে ইয়াত হেৰিকৈ দিয়া আছে চাওক আজি বহুত দিনৰ মূৰত ককাহঁতৰ ঘৰত আহিলোঁ সৰুতে আহিছিলোঁ এজোপা বাথৌ নে কিবা বুলি কয় এয়া বৰ্তাহঁতে মানে এয়া ককাহঁতে এয়া খেতি কৰিছে এইফালে দাংবডি আৰু কিবা কিবি দাংবডি আৰু এইটো কি কয় জানো ইয়াত তামোলৰ গছ এয়া ককাহঁতৰ ঘৰ আৰু এয়া আমি এতিয়া ককাহঁতৰ এই পুখুৰীটোত মানে 50 কেজি মাছ দিছে এনেই দেখিবলৈ পুখুৰীটো মানে হেৰি এনেই বহুত দকৈ খন্দা আছে সেয়া দেখিছে পুখুৰীটো 1.5 বিঘা মাটিৰ হয়
এয়া ককাহঁতৰ মানে জাবৰ জোঁথৰবোৰ ইয়াতে পেলাইহি আহি। এয়া ককা পালোহি ঘৰ। এয়া আমি হাত ভৰি ধুবলৈ আহিছোঁ কাৰণ আমি চেন্দেল পিন্ধি যোৱা নাছিলোঁ যে, চপ্পল পিন্ধি যোৱা নাছিলোঁ, সেইকাৰণে এতিয়া পানী তুলিম। এখন হাতত মোবাইলটো লৈ আছোঁ যে অলপ দিগদাৰ হৈছে। আইতাহঁতৰ ককাহঁতৰে চপ্পল পিন্ধি গ'লোঁ কাৰণ আমি জোতা পিন্ধি আহিছিলোঁ। এয়া পানী তুলিছোঁ, পানী তুলি এয়া হাত ভৰি ধুম এতিয়া। পিছল খালি কোলা ভৰি